Kardom rapor alamalong nelilake kronjang asangho pini inkoiraisi Oktober suri inkoira fonganing kan durmi arni Saraighat Bazar along KCS Tiripia hinpen Kamrup Ahar KCS Safan Atu Kipi Amel Kapadopon Labang Amel Rad asal kiklem abangfu sar Gunaram Teron si Kacaripon lapen KCS Atiri bangfu sar Omor Ronghang Melalamtek Kijopon KCS Atiria hinpen sar Humsingbe lapen Arisangho tum labang amel along nakachitong dun ake hai Humsingbe Karbi akhel ke Karbi anglong pen chenglong angtan kaprek athai along do lapen kisung ki boita kaprek do pusikipu lapen kisung ki boy pen kachipajog afan kachisong ke ilitum chingrum nange lapen kachingrum ke jutang pen hi chingrum un pusipu Kamruba long kese sawara mel klem pame tiki pame nang pusi bor e kipi lapen klem bangpu bangpi afan atpu kipi pon pusi than parjulo লগতে আমাৰ এই সভাখনত আজি উপস্থিত হোৱা বিভিন্ন ঠাইৰ পৰা অহা বন্ধুবৰ্গ বান্ধৱীসকল ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে যে কাৰ্বি সাংস্কৃতিক সমাজৰ আজি যি নৱগঠিত সমিতি গঠন কৰা হ'ব আৰু তাৰে প্ৰেক্ষাপটত আজি এই শুভক্ষণত দীপাৱলীৰ সময়ত আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ আৰু এই সভাখন আমি আজি সভাপতিত্ব গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাওঁ আমাৰ মাজত উপস্থিত থকা কেন্দ্ৰীয় জনশক্তি জীৱন সমিতিৰ গুণৰাম ঠেঙাল ডাঙৰীয়া সভাপতি তেখেতলোকৰ উপস্থিতি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে কাৰ্বি কালচাৰ ছ'চাইটিৰ চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট Honsi Peter Warrior, আমি তেখেতৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আজি এই সভাপতিত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম গুণাৰাম ঠেঙাল ডাঙৰীয়া তেখেতক এখন কাৰ্বি পক্ষৰে এই আসন গ্ৰহণ জ্ঞাপন কৰিছে ইয়াৰ পিছতে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাম KCS Central Committee President Honsi Peter Warrior, আমি তেখেতক এখন কাৰ্বি পক্ষৰে সম্ভাষণ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ KCS Central Committee পৰা উপস্থিত কামৰূপ KCSৰ সদস্যবৃন্দ লগতে বিভিন্ন কাৰ্বি সংগঠনৰ জাতীয় সংগঠনৰ আজি সভাত উপস্থিত থকা বিষয়ববীয়াসকল আৰু ৰাইজ প্ৰস্তাৱৰ প্ৰস্তাৱ কৰিছোঁ আৰু সভাখন চলাই সহযোগিতা কামনা কৰিছোঁ আজি এই সভাৰ কাৰ্যসূচী এক নম্বৰতে আছে সভাপতি নিৰ্বাচন অংশগ্ৰহণ ইয়াৰ পিছত আছে কাৰ্বি সাংস্কৃতিক সমাজৰ সংগীত 3 নম্বৰতে আছে চিনাকি পৰ্ব অতিথিসকলৰ 4 নম্বৰতে আছে সভা উদ্দেশ্য ব্যাখ্যা দাঙি ধৰিব খবৰ আহা 5 নম্বৰতে আছে কামৰূপ KCS আৰু কাৰ্যভাৰ অৰ্পণ ও শপতপাঠ
6 নম্বৰতে আছে অতিথিসকলৰ দুআষাৰ, 7 নম্বৰতে আছে অন্যান্য, 8 নম্বৰতে আছে সভাপতিৰ ভাষণ, 9 নম্বৰতে আছে কাৰ্বি জাতীয় সংগীত আৰু 10 নম্বৰতে আছে সভা ভংগ। এতিয়া উদ্যোক্তাসকলক বাকীখিনি কাম আগবঢ়াই কাৰ্যসূচী সভাপতি ডাঙৰীয়াৰ পৰৱৰ্তী কাৰ্যসূচী চলাই যাব দুটাৰে প্ৰাক-মুহূৰ্তত আমাৰ ৰাজধানী উপস্থিত হোৱা সন্মানীয় কেচিএছৰ চেণ্ট্ৰেল কমিটিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী ভগৱান তপন ডাঙৰীয়া আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ তেখেতক আজি অতিথিৰ আসন গ্ৰহণ কৰিবলৈ। ইয়াৰ পিছতে কাৰ্বি কালচাৰ ছ'চাইটিৰ চেণ্ট্ৰেল কমিটিৰ ভূমি সন্মানীয় কাউন্সিল ইঞ্জি ডাঙৰীয়া আমি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে এখনি কাৰ্বি পংসমূহ সম্ভাষণ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে উপস্থিত আছে ইণ্ডিয়ান চিটিজেন কাউন্সিলৰ প্ৰেচিডেণ্ট সন্মানীয় মনৰাম চৌমন ডাঙৰীয়া আমি তেখেতকো আজি অতিথিৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় চৌমন ডাঙৰীয়াক এখন কাৰ্বি পংৰ সম্ভাষণ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আজিৰ কাৰ্যসূচী আজিৰ সভাৰ সভাপতিত্ব কৰা গৌৰীনাথ ডাঙৰীয়াক আমি আজি কাৰ্যসূচী সভাখন চলাই যাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আছে কাৰ্বি সাংস্কৃতিক সমাজৰ সংগীত, এই সংগীত পৰিৱেশন কৰিব আমাৰ
Good morning. ইতিমধ্যে আমার নজর কেন্দ্রীয় মন্ত্রিসচিব কমিটির মন্ত্রিসচিবের উপর প্রেসিডেন্ট আহিছে গতিকে তেখেতকো আমাৰ দায়িত্বৰ আসনত বহিবলৈ অনুৰোধ জনাইছো তেখেতক আদৰণি জনাইছে। Hanapi. Belang belang. Papa papa. আমার দায়িত্ব আমার উপস্থিত আছে প্রিয়সর বন্ধুবান্ধবী তেখেতক আমি দায়িত্ব সম্বোধন করে অনুরোধ জানাইছো। I see music in library. Office Secretary, Society, Secretary Member, Sanjay,
সঞ্জয় কৰি এখনি কাৰ্বি পঢ়াই অৱদান জনাওঁ Central Committee Executive Member Sakhi Rupi. Masih presentasi, kita ini lebih banyak ngobrol-ngobrol. Yang sebagai Kendall Committee, অর্থাৎ Public Access Society, different parallels of আমার তেখেতসকল উপস্থিত হৈছে তেখেতসকলক আমি ইতিমধ্যে আমাৰ কনসাৰ্ট চিনাকি কৰিলোঁ ইয়াৰ পিছতে আমি ধন্যবাদ বিভিন্ন ক্রিকেটক মেনারো তামিয়া সভার উদ্দেশ্য থাকে মেনারো উদ্যোক্তা হেলে কথা দেখা এই সভার উদ্দেশ্য থাকে আমার আজি Public Access Society নৱগঠিত সমিতি আজি কাৰ্য্যৰ অনুষ্ঠানটি গুৱাহাটীৰ পৰা সভাপতি মহোদয় লগতে উপস্থিত কেন্দ্ৰীয় সমিতি সভাপতি মহোদয় লগতে কেন্দ্ৰীয় সমিতি লগতে উপস্থিত বিভিন্ন জাতীয় সংগঠনৰ বিপ্লৱীয়া আৰু Public Access Society সদস্যসকল আজি সভাৰ উদ্দেশ্য হৈছে যে আমি কামৰূপ জিলা তিনিভাগে Public Access Society সাংস্কৃতিক সমাজ আছিল এই তিনিটা সাংস্কৃতিক সমাজ সমাজৰ আমি চিন্তা কৰি আমি Public Access Society এটা ভগৱান কৰি আমি ভাবি ল'লোঁ আৰু এই বিষয়ে আমি বিভিন্ন দল সংগঠনৰ পৰা মতামত লৈছিলোঁ যিখিনি আমাৰ স্থানীয় দল সংগঠন আছে ব্যক্তি আছে আৰু আমাৰ বিভিন্ন যি কাৰ্বি সাংস্কৃতিক সমাজ আছে তাৰে ভিতৰত বেংগল PCS, কামৰূপ PCS আৰু Public Access Society, Greater Guwahati Public Access Society এই তিনিটা যি জেনেৰেল কমিটি আছে এই জেনেৰেল কমিটিৰ লগত আমি আলাপ আলোচনা কৰি এটাই কৰাৰ সিদ্ধান্ত ল'লোঁ আৰু তাৰ পিছতে আমাৰ কেইবাখনো আলাপ আলোচনা হ'ল মিটিং হ'ল তাৰপিছত আমি ইতিমধ্যে আমাৰ তিনিটা সমিতি ভংগ কৰি আমি এটা কমিটি বনাইছোঁ Public Access Society এটা জেনেৰেল কমিটি এটা বনাইছোঁ আমাৰ ডিষ্ট্ৰিক্টত আৰু সেই যে জেনেৰেল কমিটি এই জেনেৰেল কমিটিখনৰ লগত বা জেনেৰেল কমিটিখনৰ আজি কাৰ্যভাৰ দিয়াৰ বাবে আমাৰ কেন্দ্ৰীয় কমিটিয়ে যি আমাৰ লগত আহি উপস্থিত হৈছে গতিকে আজি যি কাৰ্যসূচী এই কাৰ্যসূচীটো হৈছে নতুন কমিটিখনক কাৰ্যভাৰ অৰ্পণ কৰা আৰু লগতে Public Access Society যিখন নৱগঠিত যিখন Public Access Society জেনেৰেল কমিটি এই জেনেৰেল কমিটিখনৰ Central Committee আৰু নগৰ কমিটিৰ লগত চিনা পৰিচয় তথা আমাৰ যিখিনি স্থানীয় দল সংগঠন আমাৰ যিখিনি Public Access Society সদস্য আছে সকলোৰে লগত এটা চিনাকি পৰিচয় কৰাৰ এটা আজি অনুষ্ঠান আমি
আজিৰ সভাখনৰ উদ্দেশ্য এইটোৱে হয়। গতিকে আজিৰ সভাৰ উদ্দেশ্য চেনেললৈ এইখিনি। ধন্যবাদ। ইয়াৰ পিছতে আছে কামৰূপ কেচিএছক কাৰ্যভাৰ অৰ্পণ তথা শপত বাক্য পাঠ। এইটো স্থানীয় উদ্যোক্তাসকলে চলাই দিয়াৰ কাৰণে অনুৰোধ কৰিলোঁ। ক্ষমা কৰিব, যিটো কাৰ্যভাৰ নহয় সেইটো আমাৰ কেচিএছ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াসকলে অৰ্পণ কৰিব। বিশেষকৈ সভাপতি ডাঙৰীয়াই আমাৰ কামৰূপ কেচিএছক কাৰ্যভাৰ অৰ্পণ কৰিব। গতিকে আমাৰ চেণ্ট্ৰেল কমিটিৰ কেচিএছ ডাঙৰীয়াক কাৰ্যভাৰ অৰ্পণ কৰিবলৈ অনুৰোধ কৰিব। ক্ষমা কৰিব, অলপমান আধা পিছা হৈছে। যি নতুন কমিটি কামৰূপ কেচিএছৰ যি নতুন কমিটি গঠন হৈ গৈছে, গতিকে তেওঁলোকক প্ৰথমতে ৰাইজৰ আগত চিনাকি কৰি দিব বিচাৰিছে কাৰ্যকৰ্তাসকলে, কৰ্মকৰ্তাসকলে। আৰু তেওঁলোক আহি ইয়াতে খাৰা হৈ চিনাকিখিনি দাঙি ধৰিলে ভাল হয়। যিটো নৱগঠিত সমিতি, জনসমিতি, ইকনমিক এবাৰ সকলো নামবিলাক গাই দিব বিচাৰিছো। আৰু আজি আপোনাৰ নৱগঠিত সমিতি মনত আছে, এই সমিতিখনৰ নিজবিলাক গাই দিয়াৰ লগে লগে আপোনালোকেও সন্মুখত আহি যাব, সন্মুখত খাৰা হ'ব। সেইটো চাইডত যাব। আমি প্ৰথমে চিনাকি বিচাৰিছো জেলা সমিতিবোৰৰ সভাপতি বিপুল কোঠাৰ Vice President, Vice President, General Secretary, Assistant Secretary, Organization, Assistant Secretary for Work, Assistant Secretary Management Culture, Assistant Secretary Management
Secretary, Assistant Secretary, Attorney and Publicity. Yantidas Athar, Assistant Secretary, Craft and Sports. Yantidas Athar, Yantidas Athar, Assistant Secretary, Craft and Sports. Vanessa Lopi, Assistant Secretary, Finance. Bandari Dhamma, Office Secretary. Yogadenti, Office Secretary. Open function, engineering member, Shinjai Deputy Big Mountain, Bigger Council, Zapoteca, Kiswara,
Yang